হে গাইস আজি কি আছে গম পাইনে আজি আছে কাতি বিহু আৰু কাতি বিহু উপলক্ষে মই কি কৰি আছো তাকে দেখাও বুলি আজি ভিডিওটো কৰিছো মানে মই আইছো লগৰটো ঘৰলে আৰু তুলসী পুলি এটা নিব কাৰণে তুলসী পুলিটো ইয়াক ভিডিওটো কৰিব দি মই পুৰা ধুনীয়াকৈ এটা তুলসী পুলি উঠাই আনিছো আৰু আহি পেলাই মানে জেগা বিচাৰি আছো তুলসী পুলিটো ৰুবৰ কাৰণে ভাল জেগা এটা বনোৱা আগত বুলে এটা ভেটি বনাব লাগিব ভালকে তাৰ বাবে বুলো মই মাটি দি ভেটি বনোৱাতকৈ এনেকৈ পকাৰে বনাও বুলি ভাবি ধুনীয়াকৈ ইটাখিনি প্ৰথমে সাফা কৰি লৈছো ইটাখিনি সাফা কৰি থাকোতে দেতা আহি কৈছে দে মই লাগি দিওঁ আৰু দেতাই লাগিব বুলি কওঁতে তো মই ভালেই পাইছোঁ যিহেতু মোৰ এইবিলাক মিস্ত্ৰী কাম ইমান নাজানো কৰিব আৰু মই আহি পেলাই গাটো ধুই লৈছোঁ আৰু ঢেৰ কাম আছে আৰু দিনটোত কি কৰি আছোঁ গোটেইখিনি আজি কাতি বিহু বুলি দেখাই আছোঁ খালি ভিডিঅ'টো স্কিপ নকৰিব গা ধুই হৈ গ'ল এইফালে তুলসী ভেটিও বনোৱা হৈ গ'ল এতিয়া মোক কৈছে ফুল কেইটামান আনি ওপৰত ধুনীয়াকৈ দি দে আৰু মই বোলো এতিয়া ফুলকেইটা ওপৰত দি লওঁগৈ তুলসী ভেটিটোৰ ওপৰত আৰু ইয়াকো লগাই দিছোঁ বোলো মই অকলে পৰা নাই কাৰণে ইয়াকো দি দিছোঁ ফুল কেইটামান ওপৰত দিবলৈ তাৰপিছত বোলো এইফালে এতিয়া অলপ গৈ পেলাই ইহঁতক বোলো কৈছোঁ প্ৰসাদকেইটা দিবলৈ হৈ গ'ল আৰু ইহঁতৰ প্ৰসাদটো দেতা আৰু জুমনে দি আছে ইহঁতে বোলো প্ৰসাদ দিয়ালে দূৰালে মই তুলসী ভেটিটো এবাৰ আপোনালোকক দেখাই দিছোঁ ইমান ধুনীয়াকৈ সজোৱা হৈছে দেখিছেনে ফুল চুল লগাই আপোনালোকে ক'বচোন আপোনালোকে এবাৰ তুলসী ভেটি বনাইছে নাই কাতি বিহু উপলক্ষে আৰু এতিয়া মই বোলো এতিয়া মানুহখিনি যিহেতু পাইছে আহি পেলাই এইফালে প্ৰসাদখিনি দি পেলাই আজিৰ ভিডিঅ'টো মোৰ ইমানেই আছিলে অন্য এটা ভিডিঅ' লৈ পেলাই লগ পাই আছোঁ তেনেহ'লে আজিলৈ বাই বাই।